হেৰি পাই কথা এটা মানে মই কথা এষাৰহে কৈছোঁ, বেয়া পাব নালাগে, মই লুট ল'বলৈও কোৱা নাই। মই সামাজিকভাৱেহে কৈছোঁ। মানে আপোনাৰ হেৰি লুট বিভাগে মই কোৱা নাই, বাস্তৱ হিচাপেও মই কোৱা নাই, কিন্তু কথাটো কৈছোঁ মানে মই তামুলী কৈছোঁ। এতিয়া লাভলি শব্দটোৱেই বহুত ডাঙৰ শব্দ। লাভ ভি আকৌ এইফালে ভিও হৈ গ'ল হয় ন। কিন্তু লাভলীক আকৌ যিজনে নিব পাৰিব নাই, গতিকে সেইটোৱে পোহৰ দিব পাৰিব নাই। মই সেই কথাটো কৈছোঁ। আমাৰ কলিতাদাৰ ছোৱালীজনী লাভলী, এতিয়া তেওঁ ডেন্সৰ এটা গোট এই ঢপলীয়াই গৈ যোৰহাট চেণ্টাৰত ল'ৰা ছোৱালীক পোনাই বুজাই নি এটা সংগঠন চলাই আছে, যেনেকি নহওক। আকৌ তাৰপিছত তেওঁ মানে কি বিহু সুৰীয়াই হওক, উচ্চ চাপৰ নিচ্চ চাপৰ এইবিলাকতো তেওঁ ৰাজ টেবুলখন ৰক্ষা কৰে, অসমলৈ গৌৰৱ কঢ়িয়ায়, আৰু বহুতখিনি তেওঁ প্ৰতিচ্ছবি আছে। কিন্তু লাভলীক নিবলৈ বহুতে মন কৰে, কিন্তু লাভলীক নিবলৈ হওঁতে আকৌ বহুত কথা চাই চিতি ল'ব লাগিব। বিশেষকৈ মানে কি লাভলী বৰ লক্ষী ছোৱালী পতাবলৈ বৰ টান, আৰু লাভলীয়ে ল'ৰা চিনি পায়, আৰু লাভলীয়ে চেণ্ডেলযোৰেও চিনি পায়, কিমান দিন লাষ্টিং কৰিব এই চেণ্ডেলযোৰে, আৰু এই ল'ৰাটোৱে কিমান লাট মাৰিবনে, ল'ৰাটোৱে মোক জুখি চাইছে। লাভলী এইবিলাক মানে কম্পিউটাৰ নোহোৱাকৈ লুট কৰিব পাৰে। সেইকাৰণে মই কৈছোঁ লাভলীক যিজনে ভাল পায়, মই কৈছোঁ বহুত টেণ্ডাৰ পেলাই এবছৰমান চাই চিতি লোৱাৰে ভাল নেকি। লাভলী বহুত খেলুৱৈ হয়, আৰু লাভলীয়ে বহুত জানে, আৰু লাভলীয়ে তেল মৰা কথা, নেটৱৰ্কৰ কথা, বিজিৰ কথা, আৰু লাভলীয়ে বহুতখিনি নিজৰ মগজত লুট কৰিব পাৰে, আৰু বাপেক তাতকৈ চিঞনা। তাকে কলিতা ছোৱালী পতাবলৈ চিন্তা কৰিব, দামী গাড়ী লাগিব। ইয়েনাৰ যদি কলিতা বৰ্ডেৰ মুখত খাটাং কৰিব ফিটিং কৰিব পাৰা, তেতিয়া চেষ্টা কৰিব পাৰিবা। আৰু যদি লাভলীক লগ কৰিবলৈ মন কৰা, চাবলৈ বা লগ কৰিবলৈ, যেনেকৈ নহওক ফোন নম্বৰ ল'বলৈ হ'লে বহুত চাই চিতি ল'বা। কেলেই কৈছোঁ, এডোখৰত বাঘ এটা আছে, বাঘটোৱে ধৰিব, এতিয়া চিন্তা কৰিবা, বেয়া নাপাবা। কিন্তু লাভলী বহুত লক্ষী ছোৱালী, যিটোৱে নিয়ে ঘৰ উঠাই দিব, লাইট নহ'লেও পোহৰ হৈ যাব, তাই বহুত লক্ষী। মই আজি বেছিদিন লগ হোৱা নাই, বৰ্তমান বেছিদিন মই লগ পোৱা নাই, কিন্তু মই ব্যৱহাৰ পাতি, আচাৰ ব্যৱহাৰ, নীতি নিয়ম, কথাকান্ত এইবিলাক মই বুজি পাওঁ তাই, আৰু মই গম পাইছোঁ। মই চিন্তা কৰিছোঁ যে এওঁ লেটি পেটি ল'ৰা এটালৈ নাযাব, এওঁ মোলৈকো কোনটো ফুট কোনটো চিনি পায়, আৰু বিশেষকৈ বাপেকটো বিৰাট চালুচ, নহ'ব বাপেকৰ বা মাকজনীয়ে বা হ'ব, মাকজনী তেল দিব পাৰিব, মাকক একো নাই, মাকক দামী দামী বস্তু কেইটামান দি দিলেই হ'ব। কিন্তু বাপেকক হ'লে নোৱাৰিব অকণমান দেই, বিশেষকৈ হোটেলৰ গৰম মিঠাই লাগিব। চেঁচাটোও চিনি পায়, ফ্ৰিজত থোৱাটোও চিনি পায়, মাকে এইবোৰ ইমান লুট ল'ব নোৱাৰে বাৰু। বিশেষকৈ গৰম দিনত আহিলেতো পইচা ভৰিয়ে মৰিবা। বহুতখিনি এইবিলাক বা হ'ব। হেৰি যদি কোনোবাই মন কৰিছা, তলে তলে কথা পাতি মেলি আহিছা, যেনেকৈ নহওক খালি ফুলকৈ মেছেজ নিদিবা, হাফকৈ দি সুধি চাব পাৰা। মাক আছে বাপেক আছে সুধি চাব, চাইতকৈ খালি কথা সুধি চাবা আকৌ দেই। যেনেকৈ পুখুৰীত নামো বুলি ক'লে মানুহে পুখুৰীত নামিলেই বোকা লাগে হয় ন, আৰু কথা পাতোঁতেই ভয় লাগে, কথাটো তেনেকুৱা। যেনে পুখুৰীত নামিবলৈ হ'লে বোকা লাগিছে বুলি ভয় কৰিব নালাগিব, লাভলীক পতাবলৈ হ'লেও বাপেক মাকলৈ ভয় কৰিব নালাগিব। মই তামুলীদাই কৈছোঁ, মই তামুলীদা মানে মই তেহেঁতৰ নিজৰ আপোন ককাইহে নহয়, কিন্তু মই ওচৰৰ, তাৰমানে মই লাভলীৰ যিখিনি মেমৰি স্পিনিংছ, মেমৰি যিখিনি কথাকাণ্ড, ডিছলিমিনেঞ্চ, সেইখিনি মই ইমপ্লিমেণ্ট কৰিব পাৰোঁ। তাৰমানে লুট কণ্ডিশ্যনটো মই গম পাওঁ। মোৰ এজন বৰ খেলুৱৈ মিনছৰ ছাৰ্ভিচ গাভৰু ছোৱালী ইনচাৰ্জ হয়। মোৰ দেউতাৰ নাম যোগৰাম তামুলী, 100 গ্ৰাম 200 গ্ৰাম যোগৰাম, তাৰ পিতেক কেনেকুৱা সাংঘাতিক হ'ব লাগিব, তাকে চিন্তা কৰি চোৱা। তামুলী মানে কি, তামোলৈ সদায় মানুহে মানে গাঁতত পুতি থয়, আৰু কেঁকুটুৱাই সৰুৱালেও জানো তামুলীক কোনোবাই নে কিবা কৰিব পাৰিছে, কটায়ে কাটে, আৰু ৰজত পানত লগায়, গোসাঁই মাতে, বা তামোল বিয়াপনত লগায়, বা শিখৰ খায়, তামুলীয়েতো জগৰ ৰাখিছে। সেইকাৰণে তামুলীয়ে কৈছে যে কলিতাৰ জীয়েকজনী লাভলীক পঠাবলৈ হ'লে বহুত নীতি নিয়ম লাগিব, আৰু বহুত লাগিব, বিশেষকৈ গাড়ী ঘোঁৰা, কথা বতৰা, বহুত পৰিচালনাৰ মাজতহে লাভলীয়ে কথা দিব। অৱশ্যে তলতলৈ পৰিছে যদিও মই ক'ব নোৱাৰোঁ, মানে মোৰ ঘৰ আঁতৰতো, তথাপিতো মই কৈছোঁ কিন্তু লক্ষী চৰিত্ৰ ছোৱালী পাব দেই। ধন্যবাদ। আপোনালোকে টেণ্ডা পেলাবলৈ হ'লে নীতি নিয়মে পেলাব পাৰিব, 1 বছৰৰ মূৰতহে আপোনালোকে মেইন কথা এষাৰ পাব। ধন্যবাদ।